নমস্কাৰ অসম উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিক আৰু দ্বিতীয় বাৰ্ষিক সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে এই ভিডিঅ'টো যোগেদি মই কিছু গুৰুত্বপূৰ্ণ কথা জনাব বিচাৰিছোঁ বিশেষকৈ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এইবাৰ উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ পৰীক্ষা হ'বনে নহয় এই সম্পৰ্কত জনাম লগতে দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ইতিমধ্যে মই ইয়াৰ আগৰ এটা ভিডিঅ'ত জনাইছোঁ যে 11 মে'ৰ পৰা পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে সম্পূৰ্ণ প্ৰস্তুতি আৰম্ভ কৰি দিছে ইতিমধ্যে সচিবে জনাইছে যে 11 মে'তে পৰীক্ষা অনুষ্ঠিত হ'ব যদিহে পৰিস্থিতি আৰু বেছি বেয়ালৈ ঢাল নাখায় তাৰ মানে বৰ্তমানৰ পৰিস্থিতিত বিভিন্ন ধৰণৰ কথা ওলাই আছে যদিও তোমালোকে একো গুৰুত্ব নিদি কেৱল পঢ়াত গুৰুত্ব দিয়া আৰু কেনেকুৱা টপিক পঢ়িবা এই সম্পৰ্কে মই তোমালোকক নেক্সট ভিডিঅ' এটাত জনাই আছো আৰু ফাৰ্ষ্ট ইয়াৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা কথা জনাও যে বহুতে সুধিও আছে জানিব বিচাৰিছে যে ফাৰ্ষ্ট ইয়াৰ এক্সাম হ'বনে নাই এতিয়া মেইন কথাটো হৈছে চোৱা যে যোৱা বৰ্ষত যেতিয়া প্ৰথম বাৰ্ষিকৰ পৰীক্ষা কেনসেল কৰা হৈছিল তেতিয়া ইতিমধ্যে এডমিট বিলাক আহি গৈছিল এতিয়া এই বৰ্ষত 4 তাৰিখৰ পৰা যি তোমালোকৰ ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা হ'বলগীয়া আছে তাৰে এডমিট ইতিমধ্যে আহি পাইছে মূল কথাটো তোমালোকক ক'লো এডমিট আহিছে অৰ্থাৎ 4 মে'ৰ পৰা তোমালোকৰ পৰীক্ষা অনুষ্ঠিত হোৱাটো এতিয়ালৈকে নিশ্চিত হৈ আছে কাৰণ এডমিট বৰ্ডৰ পৰা তোমালোকৰ কলেজ বিলাকলৈ স্কুলসমূহলৈ আহি গৈছে তোমালোকে খবৰ ল'ব পাৰা এডমিট হয়তো দিও আছে তোমালোকক কাৰোবাক হয়তো কোনোবাই নাপাব পাৰা খবৰ লৈ ল'বা গতিকে এডমিট দিছে আৰু পৰিস্থিতি যদি আৰু বহুত বেছি বেয়ালৈ নাযায় তেন্তে তোমালোকৰ 4 মে'ত পৰীক্ষা হোৱাটো নিশ্চিত গতিকে ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰ গোটেই ছাত্ৰ-ছাত্ৰীসকলক এটাই জনাও কেৱল পঢ়াত গুৰুত্ব দিয়া বাহিৰা নিউজ বিলাক বাদ দিয়া এইকেইদিন পৰীক্ষা কাৰণ পৰীক্ষা যদি হয় তোমালোকৰেই লাভ কাৰণ হয় এটা ৰিস্ক আছে বহুতে পৰীক্ষাটো পিছুৱাটো বাতিল হোৱাটো বিচাৰিছে কিন্তু আজি হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ বা সেকেন্ড ইয়াৰ এক্সাম কেনসেল হ'ব পাৰে কিন্তু ভৱিষ্যতে তোমালোকে গ্ৰেজুৱেচন পঢ়িবৰ সময়ত সেই একেবিলাক টপিকে যেতিয়া পঢ়িব লাগিব অলপ হায়াৰ লেভেলত গৈ এই হায়াৰ সেকেন্ডাৰী কনসেপ্টখিনি যদি ক্লিয়াৰ হৈ নাথাকে তোমালোকৰ বহুত নিজৰে লছ হ'ব অৰ্থাৎ তোমালোকে তাত গৈ বহুত কথা বুজি নাপাবা আৰু যদি তেনেকুৱা হৈ থাকে তোমালোকৰ নিজৰ কেৰিয়াৰটোৰ ওপৰতে ইফেক্ট পৰিব গতিকে পৰিস্থিতি ভাল হোৱাটো কামনা কৰা যাতে পৰিস্থিতি ভাল হয় এক্সাম পাতক আৰু এক্সামৰ বাবে ভালদৰে পঢ়া-শুনা কৰা গতিকে ফাৰ্ষ্ট ইয়াৰৰ মাৰ্কশিট আহিছে সেকেন্ড ইয়াৰৰ পৰীক্ষা 11 মে'ৰ পৰা অনুষ্ঠিত হ'ব বুলি উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিবে জনাইছে এক্স আৰু জেড সিস্টেমত ষ্টুডেণ্টসকলক বহাব গোটেই প্ৰস্তুতি কৰিছে তাৰ পিছত পৰীক্ষা বাতিল হল কিবা কিবি কৰবাত কোনোবাই কৈ আছে ইউটিউবত ভিডিঅ' বনাই আছে এইবিলাক বাদ দি কিনে কেৱল পঢ়াত গুৰুত্ব দিয়া আৰু ইকনমিক্স বিষয়টোৰ কেনেকুৱা বিষয় তোমালোকে এইবাৰ পৰীক্ষাৰ বাবে পঢ়া কামত আহিব পঢ়িলে মই তোমালোকক নেক্সট ভিডিঅ' এটাত জনাম আজি ভিডিঅ'টো এই মানে ভিডিঅ'টো চোৱাৰ বাবে তোমালোক সকলোকে ধন্যবাদ আৰু মোৰ ভিডিঅ'ৰ আপডেটসমূহ সময়মতে পাবলৈ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা